অসমীয়া বিয়া বাৰু কিমান দিন হয় এদিন দুদিন খুব বেছিতকৈ বেছি উলুটা জোৰোণ থাকিলে 3 দিন তাতকৈ বেছি হয় জানো কিন্তু আমাৰ ঘৰৰ বিয়াখন 5 দিনীয়াকৈ হ'ল আজিকালি আসলতে দীঘলীয়া বিয়াবোৰ হয় যিমান দিনীয়া বিয়া সিমান বেছি ফূৰ্তি আৰু ঘৰৰ বিয়া যদি আমি কিমান এনজয় কৰিব পাৰো ভাবকচোন গোটেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিছো এয়া কইনাই বহি কলম লৈ বহিছে কাৰণ বিয়াৰ ফাংচন আৰম্ভ হোৱাৰ 3 দিন আগত আমি গোটেই কাজিনছবোৰ একেলগে লগ হৈছো আৰু কিমান যে ডিসকাশন গতিকে কইনাই নোট ডাউন কৰি লৈছে বিয়াৰ স্টাৰ্টাৰ তোমাৰ ভেজ পকৰা থাকিব নন ভেজত হানি ক্ৰিস্পি চিকেন দিছো সেইদিনা আমি লগ কৰাৰ আসল মেইন মটিভটো এইটোহে মানে ডান্সৰ প্ৰেক্টিচ আৰম্ভ হ'ল আৰু যিহেতু ককটেইল আছে প্ৰথম দিনা গতিকে ককটেইলত সবে ডান্স কৰিব লাগিব আমি ছোৱালীবোৰে মেনেজ কৰি ল'ম কিন্তু ল'ৰাবোৰক আগতে ট্ৰেইনিং দিয়া হ'ল অকল ডান্সৰ প্ৰেক্টিছে হেনে প্ৰথম দিনা লগ পাইছোঁ কিমান যে কথা পাতোতে কেতিয়ানো ৰাতিপুৱাল গমে নাপালোঁ সেইদিনা মানে আমাৰ হোৱাই নহ'ল ৰাতিপুৱা 5:30 বাজিল গতিকে যিবোৰৰ টোপনি লাগিল সিহঁতি শুই গ'ল আৰু যিখিনি টোপনি নালাগিল আমি গোটেইবোৰ ওলালোঁ জিএমচিত আমি পুৰি খাবলৈ যোনে জানে আপোনালোকেতো জানেই যে জিএমচিত ৰাতিপুৱা কি যে গৰম ফুলা পুৰি পায় চ' ৰাতিপুৱা আমি ফুলা পুৰি আৰু লগত ঘুগুনি কি যে মজা এয়াই আছিল আমাৰ ব্ৰেকফাষ্ট আৰু লগত একাপ গৰম চাহ আসল কাণ্ড কাৰখানা ছেকেণ্ড দিনাৰ পৰাহে আৰম্ভ হয় কাৰণ ছেকেণ্ড দিনা আমাক গোটেই সৰুবোৰক শিফ্ট কৰা হৈছে ফাৰ্ষ্ট ফ্ল'ৰত মানে ফাৰ্ষ্ট ফ্ল'ৰত আমাৰ থকা খোৱা গোটেই ব্যৱস্থা কৰা হৈছে আৰু তলৰ ফ্ল'ৰত গোটেই ডাঙৰবোৰ আছে গতিকে ফাৰ্ষ্ট ফ্ল'ৰত ডাঙৰবোৰৰ কোনো মতলব নাই আপোনালোকে ভাবক যে এই আমি পোৱালিকেইটা এই ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰত কিমান উৎপাত কৰিব পাৰোঁ সেইকেইদিন এয়া ছেকেণ্ড ডে আমি ফাৰ্ষ্ট ফ্ল'ৰত শিফ্ট হোৱাৰ পাছত আমি গোটেইবোৰে উৎপাত আৰম্ভ নহ'বনো কিয় ঘৰৰ বিয়া সেইদিনা কাজিনছবোৰৰ লগতে বাবীৰ মানে কইনাৰ লগৰ কেইজনীমানো আহিছিলে তাৰে কেইজনীমানে অসমীয়াটো কোৱা বাদেই দিয়ক অসমীয়া বুজিও নাপায় কিন্তু তথাপিও গোটেইবোৰ কেনেকৈ আলো নিচিনা একেলগে মিলি গ'লো কোন কাজিন কোন ফ্ৰেণ্ড একেবাৰে চিন নোহোৱা হৈ গ'ল আৰু মাজত দেখিছেনে এয়া হৈছে বাবীৰ মানে কইনাৰ দেউতাক মাক ঢুকোৱাৰ পিছত গোটেইকেইটা ল'ৰা ছোৱালীক বাপেকে বৰ মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিছে আৰু এয়া চা গোটেই ল'ৰাবোৰে নাচি থকা দেখি বাপেকে আহিছে লগত নাচিবলৈ ইমান ভাল লাগিছিলে নহয় সেইদিনা আমি ছোৱালীবোৰে অকল ডান্স কৰিলে নহ'ব নহয় আমাৰ আৰু এটা ডাঙৰ কাম বাকী আছিল এয়া কইনাৰ গোটেই বডি পলিচিং চলি আছে আৰু মই সেইদিনা গ'লোঁ মেনিকিয়ৰ আৰু এক্সটেনশ্যনছ কৰাবৰ কাৰণে আৰু তাৰপিছত ইমানবোৰ বস্তু কিনিছিলোঁ তথাপিও যে কিমান কিনিবলৈ আছিলে চ' আমি গ'লোঁ ফেঞ্চি বজাৰলৈ এয়া বেংগলছ তাৰপিছত এই নতুন ট্ৰেণ্ডত থকা কাণফুলি কিমান কি যে বস্তু কিনিবলগীয়া আছিলে চ' ফেঞ্চিত গ'লোঁ বস্তু ল'লোঁ আৰু লগতে খালোঁ আৰু ফেঞ্চিত গ'লে আৰু বস্তু কিনিলে ভাগৰ লাগে নহয় সেইকাৰণে যিমান কিনিলোঁ সিমান খায়ো গ'লোঁ সেইদিনা চাগে আমি বস্তু যিমান কিনিলোঁ তাতকৈ বেছি খালোঁহে ৰ'ব এই আইচক্ৰীমটো আপুনি খাই নে নাই যিমান দামী আইচক্ৰীম দিয়ক এই আইচক্ৰীমটোক একোৱে পাত্তা নাপায় মোৰ ফেভৰেট 5 টকাৰ পৰা খাইছোঁ সেইদিনা গধূলিলে বাবিলে দৰাই পঠিয়াইছে চকলেট ব্লিংকিট কৰি আৰু তাইৰ মুখত হাঁহি দেখিছে কইনাৰ পিছত বিয়া হৈ যোৱা অলপো দুখ নাই কাৰণ একেবাৰে ওচৰতে দৰাৰ ঘৰ হুৱা সন্মুখত দৰাৰ ঘৰ আৰু এয়া মাজত চলিছে ককটেইলৰ ডেক'ৰেশ্যন দৰা ঘৰক টক্কৰ দিব পৰাকৈ ঢেৰ প্ৰেক্টিচ আৰু ঢেৰ চিৰিয়াছ প্ৰেক্টিচৰ পাছত সেই দিনটো আহিল ককটেইলৰ দিনটো সেইদিনা সিহঁতৰ এংগেজমেণ্টটো আছিলে চ' প্ৰথমতে এংগেজমেণ্ট কৰিলে তাৰপিছত আৰম্ভ হ'ল ককটেইল পাৰ্টি দুয়োটাকে ইমান মৰম লাগিছে চাওকচোন সঁচাকৈ যেতিয়া প্ৰেমে এনেকৈ পূৰ্ণতা পায় কিমান যে ভাল লাগে একেবাৰে গোটেই পৰিৱেশটো কিবা ফেৰী টেল যেন লাগি গ'ল দুয়োটাৰে হাতত ধৰি কেক কাটিলে ৰিং পিন্ধালে আৰু ইমান মৰম লাগিছে সিহঁতৰ ভাল পোৱা বহুত বছৰ আৰু ইমান বছৰৰ পাছত যেতিয়া এনেকৈ ছাকচেছফুল হয় সঁচাকৈ ভাল লাগে সিহঁতে কেক চেক কাটিলে তাৰ পাছত আৰম্ভ হ'ল আমাৰ আচল পাৰ্টি ককটেইল পাৰ্টি ককটেইলৰ দিনা চবে মন খুলি চবেই নিজক পাহৰি নাছিলে এয়া ল'ৰাৰখিনিৰ ডান্স দৰা ঘৰৰ আৰু আমাৰ ছোৱালীবিলাকে উৎপাত কৰিছে আৰু যেতিয়া আমাৰ ছোৱালী ঘৰত ডান্স থাকে তেতিয়া গোটেই ল'ৰা ঘৰীয়াখিনি উৎপাত কৰে মানে কম্পিটিশ্যন তেতিয়া আৰু কম্পিটিশ্যন হৈ থকা নাই ককটেইল আৰম্ভ হোৱাৰ আগলৈকে আমাৰ অকৱাৰ্ডনেছ আছিল যে আমি ষ্টেজত কেনেকৈ নাচিম সেনেকৈতো আমি ষ্টেজত নাচি থকা অভ্যাসেও নাই কিন্তু সেইদিনা নাচোতে এনেকুৱা লাগিল যেন গোটেই ঘৰৰ মানুহবোৰে একেলগে নাচি আছোঁ ইমান যে মজা লাগিল নহয় আৰু এয়া যে দেখিছে চবফালে ৰেড এণ্ড ব্লেক আৰু মানুহবোৰেও পিন্ধিছে ৰেড বা ব্লেক কাৰণ সেইদিনা ককটেইলৰ থিমটো আছিলে ৰেড এণ্ড ব্লেক চ' ময়ো ধুনীয়া ৰেড ড্ৰেছ এটা পিন্ধিছিলোঁ এতিয়া মই ইমান ধুনীয়া ৰেড ড্ৰেছটো পিন্ধোৱাৰ পিছত যদি দেখাব নোৱাৰোঁ মোৰ নিজৰে বেয়া লাগিব এইটো আছিলে মোৰ আউটফিট
আৰু এয়াই আছিলে আমাৰ সেইদিনাৰ ককটেইল পাৰ্টি আৰু সেই পাৰ্টিৰ ৰাতি কেইটা বজালৈকে চলিল আমিও নাজানো যেতিয়ালৈকে ৰুম পাইছিলোঁ তেতিয়ালৈকে আমাৰ গোটেই ভাগৰে কাৰোবাৰ যদি গাহৰ বিষ কাৰোবাৰ আকৌ ভৰিৰ বিষ কাৰোবাৰ মূৰৰ বিষ কোনোবাইতো ক'ত দুখ পাইছে গমে নাপায় কোনে মাৰিল তো ক'ত টায়াৰ আৰু এইয়া ইয়াতে হৈছিলে ককটেইল কইনা ঘৰৰ একেবাৰে খিৰিকীৰ পৰাই দেখা পায় শুভম कौन सा क्या हुआ क्या বাবি চাও দুপট্টা দে না এয়া আৰম্ভণিহে আৰু বিয়াৰ বহুত ফাংচনছ বাকী আছে আমি চব কৰিলোঁ নাচিলোঁ গালোঁ ফূৰ্তি কৰিলোঁ ফান কৰিলোঁ এনজয়মেণ্ট কিন্তু এটা বস্তু যিটো কাৰো নহ'ল সেইটো হৈছে টোপনি বাকীখিনি নেক্সট ভিডিঅ'ত দেখাম লাইক কৰিব ছাবস্ক্ৰাইব কৰিব অ'কে বাই বাই